আজি আমি সকলোৱে ফেঞ্চিলৈ যাব ওলালোঁ আৰু আজি ভিডিঅ'টি বাছৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু দেই। আপোনালোকক পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আৰু এয়া মা আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এনাই আৰু এইফালে মামা ছোৱালী ভণ্টি। আমি আটায়ে ওলাই আহিলোঁ অলপমান ফুৰিবলৈ বুলি, আৰু মাহঁত যিহেতু ঘৰলৈ যাবলৈ সময়ে হ'ল সেই গতিকে ভাবিলোঁ অলপমান ফুৰাই আনোগৈ বুলি। এয়া আমি এতিয়া ফেঞ্চিলৈ গৈ আছোঁ, পামগৈ আৰু। এতিয়া আমি আহি শিল পুখুৰী পালোহি। এয়া হৈছে শিল পুখুৰী। কেতিয়াবা এইফালেদি আহিলে মিষ্টাৰে কয় আৰু এয়া হৈছে শিল পুখুৰী বুলি। আৰু শিল পুখুৰীৰ লগতে আছে এটা ধুনীয়া শিৱ মন্দিৰ হয়, খুব ধুনীয়া এটা শিৱ মন্দিৰ। আৰু আজি যিহেতু মিষ্টাৰ নাই, মই অকলে মাহঁতক ফুৰাবলৈ উলিয়াই আনিলোঁ, যিহেতু মাহঁতৰো ঘৰলৈ যাবলৈ টাইম হ'ল। আৰু এয়া হৈছে আছাম ষ্টেট মিউজিয়াম, অসম ৰাজ্যিক সংগ্ৰহালয়। সেই গতিকে ভাবিলোঁ মিষ্টাৰলৈ ৰৈ থাকিলে নহ'ব, মাহঁতক ফুৰুৱাই নহ'ব, সেইকাৰণে মই সাহসকণ গোটাই অকলে উলিয়াই আনিলোঁ আৰু। যিহেতু মই গুৱাহাটীত কোনো দিনে মিষ্টাৰৰ অবিহনে ওলাই পোৱা নাছিলোঁ। আৰু এতিয়া আমি আহি দীঘলী পুখুৰী পালোহি। দীঘলী পুখুৰীত সোমাম, আগতে ফেঞ্চিলৈ গৈ লওঁ, ফেঞ্চিৰ পৰা উভতি অহাৰ সময়তহে দীঘলী পুখুৰীত সোমাম যদিহে সময় হয়। আৰু সেইকাৰণে কিছুমান ক্ষেত্ৰত মাইকী মানুহে অকলেও ওলাই যাব লাগে, তেতিয়াহে মানে ক'ত কি বস্তু বা কোনডোখৰত কি ঠাই পোৱা যায় গম পোৱা যায়। সেইকাৰণে অকলেও মানে কেতিয়াবা ওলাই আহিব লাগে, তেতিয়া এনেকুৱা নহয়। আৰু এতিয়া আমি আহি ব্ৰহ্মপুত্ৰৰ পাৰত পালোহি। চাওকচোন ব্ৰহ্মপুত্ৰ নদীখন ইমান ধুনীয়া দেখিছে, পানী কিন্তু বহুত বেছি বাঢ়ি গৈছে। চাওকচোন ব্ৰহ্মপুত্ৰখনৰ সিপাৰে আছে এখন ধুনীয়া পাহাৰ, দেখাত কি ধুনীয়া লাগিছে। আৰু সেইকাৰণে কৈছোঁ ছোৱালী মানুহে কিছু বজাৰ সমাৰৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত অকণমান অকলেও ওলাই আহিব লাগে। নজনা ঠাইডোখৰ মানুহক সুধি হ'লেও উলিয়াব লাগে, তেতিয়া মানে আইডিয়া পোৱা যায়। লোকৰ ভৰসাত আহিলে মানে কোনডোখৰত কি আছে একো ধৰিবই নোৱাৰি, কাৰণ একো টেনশ্যন নোহোৱাকৈ গৈ থকা হয় ন লোকৰ পিছে পিছে। সেইকাৰণে অকণমান অকলে ওলাই আহিব লাগে। এতিয়া আমি বাছৰ পৰা নামিলোঁ, মাহঁতে বাছৰ পৰা নামি অকণমান ঠাইবোৰ চাইছে ইফাল সিফাল, তাতে আকৌ লগতে ব্ৰহ্মপুত্ৰখন লাগি আছে। চাওকচোন ইমান ধুনীয়া দেখিছে পৰিৱেশটো, গছ বনবোৰ ইমান ধুনীয়া সেউজীয়া সেউজীয়া হৈ আছে। পানী কিন্তু বহুত বেছি বাঢ়িছে আৰু দেখাত মানে বহুত ধুনীয়া লাগিছে। আৰু এতিয়া আমি গৈ থাকোঁ ফেঞ্চিলৈ বুলি। এয়া মাহঁতৰ লগত গৈ আছোঁ, আৰু মাৰ লগত এনেদৰে মানে ফুৰিবলৈ পাই মনটো বহুত বেছি ভাল লাগিছে। আৰু এনাইও যিহেতু এইবাৰ প্ৰথমবাৰ গুৱাহাটীত আহিছে, মানে কি ক'ম আৰু সপোন যেনহে লাগিছে। আৰু এনাই ভাগৰ মানে গুৱাহাটীত আহিছে, যিহেতু গাঁৱৰ মানুহ গুৱাহাটী বুলি ক'লে মানে বহুত কিবা এটা বহুত মানে বেলেগকৈ ভাবে ন। আৰু এতিয়া আমি ব্ৰিজৰ তলত পালোঁহি। এতিয়া ব্ৰিজৰ তলেদি আৰু ফেঞ্চিলৈ গৈ থাকোঁ, যিহেতু আমি অকণমান আগতে নামি পালোঁ, সেইকাৰণে অকণমান খোজকাঢ়ি হ'ব লগা হৈছে। খোজকাঢ়িছোঁ মানে কি অকণমান জেগাবোৰ চাইছোঁ আৰু। মাহঁতেও আহি খুব ভাল পাইছে। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া এয়া মা, ৰাচি, এনাই বস্তুবোৰ মানে কি ক'ম আৰু ইমানেই বহুত বেছি বস্তু। এয়া আমি ফেঞ্চিলৈ সোমাই গৈছোঁ। ফেঞ্চিলৈ সোমাই যোৱা ৰাস্তাটোতো বস্তু, এতিয়াতো ফেঞ্চিৰ ভিতৰতো কিমান বস্তু মানে কি ক'ম আৰু, একো বস্তুৰে মানে কমি নাই। এয়া চাইছেনে বিচনা চাদৰ, বেগ, কাণফুলি, চাৰ্ট, পেণ্ট, জোতা, চেণ্ডেল, মানে কি ক'ম আৰু চব বস্তুৱে পোৱা যায়। অকণমান আমাৰ সেইবোৰ ঠাইতকৈ মানে ফেঞ্চিত অকণমান প্ৰাইচটো কম আৰু কম দামতে পোৱা যায়। এয়া হৈছে বেগ, ইয়াত বিভিন্ন ধৰণৰ বেগ আছে। মাহঁতে বেগবোৰ দেখা পাই বেগ এটা চাওঁ বুলি কৈছে, যিহেতু এনাই বেগ এটা ল'বলৈ মন গৈ আছিলে, সেইকাৰণে এতিয়া বেগ চাইছে। এতিয়া ইমানেই বেগ দেখা পাইছে যে এতিয়া কোনটো লওঁ কোনটো নলওঁ তেনেকুৱা হৈছে। অধিক মাছত বগলী কণা বুলি কয় যে, তেনেকুৱা হৈছে। এতিয়া আৰু এনাই চাই আছে মানে কোনটো লওঁ কোনটো নলওঁ। মই কৈছোঁ বোলো ইমানকৈ চাই থাকিলে বেয়া, কিবা এটা লৈ লওক বোলো। এনেও বেছিকৈ চাই থাকিলে মানে কোনটো লওঁ কোনটো নলওঁহে লাগে। সেইকাৰণে মই কৈছোঁ এইটোকে লৈ লওক, এইটো দেখিবলৈও ভাল লাগিছে, অকণমান বোৱা টাইপৰ লাগিছে আনকমন। তো এনাই এতিয়া মই চইচ কৰি দিয়াটোৱে ল'লে। আৰু চাওকচোন ইমান ধুনীয়া ধুনীয়া বেগ,
কিন্তু এই বেগবিলাকৰ সকলোৰে প্ৰাইচবোৰ একেই দেই, কোনো এটা বেগৰ মানে কম বেছি নাই, চবৰে মানে প্ৰাইচবোৰ একেই একে। আৰু চাওকচোন ইমান ধুনীয়া ধুনীয়া বেগ এইবিলাক, বহুত ভাল লাগিছে আজি মাহঁতৰ লগত এনেকৈ ওলাই আহিবলৈ পায়, মাহঁতৰ লগত টাইমবোৰ পাৰ কৰিবলৈ পায়, টাইম স্পেণ্ড কৰিবলৈ পায়, বহুতেই বেছি ভাল লাগিছে আৰু দেই। এতিয়া মায়েও প্ৰথমতে এনাই বেগ চালে, এতিয়া মাও মানে বেগ চোৱাত লাগি গ'ল। মাও কৈছে ময়ো এটা লৈ লওঁ বোলে, কেতিয়াবা মিটিঙে চিটিঙে যাব লগা হৈ থাকে, বজাৰলৈ যাব লগা হৈ থাকে, সেই গতিকে ক'লোঁ আৰু হ'ব তেনেহ'লে চাই লওক, যিহেতু নেকি গুৱাহাটীলৈ পটককৈ আহোঁ বুলি ক'লেও আহিব নোৱাৰি ন, সেইকাৰণে আৰু মায়ে কৈছে পটককৈতো আহোঁ বুলি ক'লেও আহিব নোৱাৰোঁ, সেইকাৰণে বোলে পাওঁতে বোলে এটা লৈ যাওঁ। মই কৈছোঁ ঠিক আছে লৈ লওক বোলো। এতিয়া মায়ে এইটো বেগ পচন্দ কৰিলে আৰু এতিয়া আমি বেগ লৈ লাহেকৈ আৰু ভিতৰলৈ গৈছোঁ। ইয়াত দেখিছেনে এইবোৰ পেণ্ট, চোলা, এইফালে মানে ঢেৰ আৰু বিভিন্ন ধৰণৰ বস্তু আছে ইয়াতে। এইবোৰ হৈছে বেগ আৰু স্কুল বেগ, এইবোৰ হৈছে কাণফুলি, বিভিন্ন ধৰণৰ কাণফুলি। আৰু মই ইয়াৰে পৰা এযোৰ ল'লোঁ, কোনটো লওঁ মোৰো তেনেকুৱাই হৈছে, অধিক মাছত বগলী কণা। তাৰে ভিতৰত মই মোৰ আগৰ পৰাই ক'লা মানে ব্লেক কালাৰৰ কাণফুলি এযোৰ লোৱাৰ খুব মন আছিলে, সেই গতিকে মই এইযোৰ ল'লোঁ ব্লেক কালাৰ। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে। আৰু এতিয়া আমি কাণফুলি চানফুলি লৈ এতিয়া আৰু আগলৈ গৈ আছোঁ, চাওঁ এতিয়া কি কি পাওঁ ল'ম। মই বাৰু নলওঁ, মাহঁতে ল'ব। আৰু সঁচাকৈ দেই আজি মা, এনাই, ৰাচি মানে গোটেইখিনিৰ লগত এনেদৰে যে দিনটো পাৰ কৰিলোঁ, খুবেই মানে ভাল লাগিছে। আৰু মিষ্টাৰ থকা হ'লে আৰু ভাল লাগিলহেঁতেন, মানে মিষ্টাৰ থাকিলে অকণমান সাহস পোৱা যায় আৰু লগত মতা মানুহ এজন থাকিলে মানে ভাল লাগে। এতিয়া আমি যিহেতু গোটেইকেইজনী মাইকী মানুহ অকলে অকলে, আৰু এয়া দেখিবলৈ পাইছেনে পেণ্ট, সেইবোৰ হৈছে চেণ্ডেল। ইয়াত মানে বুঢ়াৰ পৰা সৰু ল'ৰা ছোৱালীলৈকে সকলোৰে মানে এইবোৰ চেণ্ডেল জোতা পোৱা যায়। চাওকচোন কিমান ধৰণৰ আৰু তাকে এনাই এযোৰ চাওঁচোন বুলি ক'লে, তাকে এতিয়া চাই আছে চেণ্ডেল। এতিয়া কোনযোৰ বা পচন্দ কৰে, মানে ইমান মানে বেছি বেছি বস্তুবোৰ মানে উলিয়াই থোৱা আছে নহয়, মানে কোনযোৰ লওঁ কোনযোৰ নলওঁ মানে। এনেইতো গোটেইবোৰে ভালেই, কিন্তু বেছিকৈ দেখা পালে মানে বেছিকৈ চাওঁ চাওঁ লাগি থাকে ন, সেইকাৰণে আৰু চাই আছে এতিয়া। এযোৰে ল'ব চাগে। আৰু এতিয়া চেণ্ডেল টেণ্ডেল চাই লোৱাৰ পাছত এতিয়া এইবোৰ হৈছে ড্ৰেছ। এই ড্ৰেছকেইযোৰ কিন্তু মোক পচন্দ লাগিছিলে, ভাবিছিলোঁ এযোৰ ল'ম নেকি বুলি, কিন্তু নল'লোঁ আৰু যিহেতু মই পাছত আহি হ'লেও ল'ব পাৰিম, সেইকাৰণে মই নল'লোঁ। আৰু চাওকচোন মানুহ কিন্তু বহুত ভিৰ হয় ইয়াত। আৰু এবাৰ মই আগতেও আহিছোঁ দুবাৰমান ফেঞ্চিলৈ, কিন্তু দুৰ্গা পূজাৰ সময়ত এবাৰ আহিছিলোঁ। এইবাৰ আহোঁতেতো ৰাস্তাটো অকণমান মুকলিয়ে আছে বাৰু, কিন্তু দুৰ্গা পূজাৰ সময়ত আহোঁতে উশাহ পোৱা নাছিলোঁ, মানে ইমানেই মানুহ, আৰু যেন ফেঞ্চি বজাৰলৈ নাহোঁ তেনেকুৱা লাগিছিল। এতিয়া আমি আহি মায়ে কুৰ্তি চাব লাগিলে, কুৰ্তিবিলাকো চাওকচোন কিমান ঠাক ঠাক লাগি আছে, মানে কি ক'ম, গোটেইবোৰ যেন লৈ লওঁ তেনেকুৱাহে লাগিছে। মায়ে লাষ্টত গৈ থৈ এই কালাৰটো পচন্দ কৰিলে, আৰু ময়ো ক'লোঁ এই কালাৰটোকে লৈ লওক। তো মায়ে এইটো কালাৰৰে কুৰ্তিটো ল'লে। আৰু এইবোৰ চব নাইটি, আৰু এইবোৰ মানে আছে আৰু ঢেৰ, কি ক'ম আৰু আপোনালোকক। এইবিলাক দেখিছেনে কিমান ধুনীয়া ধুনীয়া কুৰ্তিবোৰ আছে, চব মানে 200। এইবিলাক হৈছে প্লাজো পেণ্ট, গৰমত আৰু ঘৰত পিন্ধিব পৰা পেণ্ট। মায়ে চাই আছে, মায়ে কৈছে এটা লৈ লওঁ নেকি বোলে, যিহেতু মায়ে ঘৰলৈ ট্ৰেইনত যাব, ট্ৰেইনততো ভাল কাপোৰ পিন্ধি গৈ লাভ নাই, সেইকাৰণে মায়ে তেনেকুৱা পেণ্ট এটা চাইছে। আৰু মই কৈছোঁ চাই লওক আৰু বোলো কোনটো ভাল লাগিছে, কোনটো পচন্দ লাগিছে, যিটো পচন্দ লাগিছে সেইটোকে লওক বুলি কৈছোঁ। তাৰপিছতে এয়া মায়ে চাই আছে আৰু কোনটো লওঁ কোনটো নলওঁ। আমাৰ মা কি ক'ম আৰু। এইবোৰ দেখিছেনে কিমান চেণ্ডেল, চাওকচোন কিমান চেণ্ডেল, বা চেণ্ডেল ঠাক লাগি আছে। এতিয়া চেণ্ডেল চাই লোৱাৰ পাছত মায়ে ক'লে বোলে দেতালৈ বোলে হাফ পেণ্ট এটা চাওঁ বোলে, দেতালৈ আৰু ভাইটিলৈ। তাকেহে এতিয়া মায়ে আকৌ ভাইটিলৈ আৰু দেতালৈ হাফ পেণ্ট চাই আছে, মই আৰু কেমেৰা কৰি আছোঁ। মইনো আৰু কি ক'ম, কাৰণ মইতো একো লোৱা নাই ন, সেইকাৰণে আৰু মই অকণমান ভাবিলোঁ ভ্লগ এটাকে বনাই থৈ দিওঁ, যাতে আমাৰ এই ভ্লগটি আগলৈ স্মৃতি হিচাপে ৰৈ যাব। আৰু তাতে আকৌ এইফালে কুঁহিয়াৰ পেৰি থকা দেখি পালে মায়ে কৈছে ব'ল বোলে এগিলাচ খাই লওঁ, যিহেতু গৰম বেছি হৈছে। তাৰপিছতে আমি সিটো পাৰলৈ গ'লোঁ, সিটো পাৰলৈ গৈ কুঁহিয়াৰ
আমি 4 গিলাচ বনাবলৈ দিলোঁ। এতিয়া মানুহজনে খুব ধুনীয়াকৈ কুঁহিয়াৰ ৰস উলিয়াই আছে আৰু এতিয়া খাম। আমি এতিয়া খাই আছোঁ। কুঁহিয়াৰ ৰস গৰমত খাব লাগে, একদম গাটো শীতল কৰি পেলাই। আৰু এয়া দেখিবলৈ পাইছেনে, মা সঁচাকৈ দেই আজিৰ দিনটো মাৰ লগত পাৰ কৰি খুব ভাল লাগিছে। আৰু এনেকুৱা এটা দিন কেতিয়া পাম, মা যদি ঘৰলৈ গুচি যায়। আকৌতো হঠাৎ আহোঁ বুলি ক'লেও আহিব নোৱাৰে, কাৰণ ঘৰখনো অকলশৰে এৰি থৈ আহিব নোৱাৰে ন। সেইকাৰণে আৰু মা গুচি গ'লে কিন্তু মই বহুত মিছ কৰিম, মনটো বহুত বেয়া লাগিব। এতিয়া আমি ফেঞ্চিৰ পৰা ওলাই আহিলোঁ, যিহেতু দীঘলী পুখুৰীত সোমাম বুলি কৈছোঁ ন। আৰু মানে আকৌ এদিন যে এক্সট্ৰাকৈ এটা দিন লৈ দীঘলী পুখুৰী ফুৰিব আহিম, সেইটো কেতিয়াও সম্ভৱেই নহয়। সেইকাৰণে মানে আমি পটাপট ওলাই আহিলোঁ। ওলাই আহোঁতে আমি দেখিলোঁ এগ ৰোল। তাৰপিছতে পেটটো অকণমান ভোকো লাগি আছিলে, সেই গতিকে আমি গোটেইকেইটাই এটা এটা এগ ৰোল খালোঁ। এয়া চবেই আৰু এটা এটা লৈ লৈছোঁ, যিহেতু মানে ভোক লাগি গৈছে ন। এতিয়া আমি খাই লৈছোঁ এগ ৰোলটো খাই মেলি আৰু লাহেকৈ গৈ থাকিম আৰু। এগ ৰোলটো খাই ভালেই লাগিছে, যিহেতু গৰমে গৰমে বনাই দিছিলে। আৰু সেয়া চাওকচোন, এনাই এগ ৰোলটো কেনেকৈ খাইছে। এনাই মানে আগতে এগ ৰোল খাই পোৱা নাই। এনাই কৈছে আৰু আগতে মই এইটো বস্তু খাই পোৱা নাই। তো মোক ভাল লাগিছে, এনাইৰ সপোন এটা এটা পূৰ হৈছে আৰু। এনাই যিহেতু আগতে গুৱাহাটীও আহি পোৱা নাছিলে, গুৱাহাটীলৈ আহিব পালে। আৰু এতিয়া আমি খাই বৈ লাহেকৈ ফেঞ্চিৰ পৰা ওলাই দিছোঁ আৰু। এতিয়া যিহেতু আমি দীঘলী পুখুৰীটো সোমাম বুলি ভাবিছোঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, সৌৱা মা, এনাই। মাহঁত যে গুচি গ'লে মানে কি যে হ'ব নহয়, মা মানে বহুত মিছ কৰিম সকলোকে। আৰু এতিয়া ভাবিছোঁ অকণমান সেইটো পাৰে গৈ কি বুলি কয়, ব্ৰহ্মপুত্ৰ নদী পাৰলৈ অকণমান যাওঁ বোলো। তাকে এতিয়া ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰলৈ গৈ আছোঁ আমি আটাইয়ে। এনাইৰ লগত কিন্তু মোৰ বহুত স্মৃতি জড়িত হৈ আছে। মানে এনাই আমাৰ ঘৰলৈ গ'লে এনাই মোৰ বান্ধৱী নিচিনা হৈ পৰে, ফ্ৰেণ্ড নিচিনা হৈ যায়। মই এনাইক মাৰ লগত যি ধৰণে সকলো কথা শ্বেয়াৰ কৰোঁ, এনাইৰ লগতো কৰোঁ। আৰু আগতে এনাই নহ'লে মানে কি হয়, মৰ্ণিং ৱাক কৰিব নাযাওঁ। যেতিয়া এনাই আমাৰ ঘৰলৈ যায়, তেতিয়া এনাইৰ লগত সদায় মৰ্ণিং ৱাক কৰিবলৈ যাওঁ। মানে অকণমান এনাইৰ লগত ফুৰিবলৈও যোৱা হয়। এনাইৰ লগত মানে বহুত সময় পাৰ কৰিছোঁ, সেইকাৰণে মই এনাইক বহুত বেছি ভাল পাওঁ। আৰু এতিয়া আমি ব্ৰিজৰ ওপৰেদি ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাবলৈ লৈছোঁ। সেইখন হৈছে ব্ৰহ্মপুত্ৰ নদীখন। তাৰ পাৰলৈ অকণমান মাহঁতক লৈ যাওঁ। আৰু চাওকচোন, ইমান ধুনীয়া লাগিছে নহয় পৰিৱেশটো, মনটো বহুত বেছিয়ে ভাল লাগিছে। আৰু তাতে আকৌ লগতে আপোন মানুহবিলাকৰ লগত এনেদৰে ফুৰিব পালেতো আৰু বেছি মনটো ভাল লাগে, হয় নহয়নে বাৰু? তো সেয়াই, আমি এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আহিলোঁ। এইখন হৈছে ফেৰী, এখনেই নহয় কেইবাখনো ফেৰী আছে। পানী চাওকচোন, ইমান বেছি পানী বাঢ়িছে, একদম পাৰলৈকে পানী উঠি আহিছে। আৰু নদীৰ পাৰত গ'লে মানে মনলৈ যে কি যে কথা নাহে, কি ক'ম আৰু। ইমান ভাল লাগিলে নদীৰ পাৰলৈ গৈ। তাতে বতৰটো ধুনীয়া কৰিছিলে, ইভিনিঙে হৈছিলে আৰু তেতিয়া। মই ভাবিলোঁ সেই বাঁহৰ দলংখনত এবাৰ উঠি চাওঁ বোলো। তাতে বোলো বাঁহৰ দলংখনৰ ওচৰলৈ যাওঁ বুলি গ'লোঁ। এয়া মা, ৰাচি, এনাই। তো বাঁহৰ দলঙৰ ওচৰলৈ যাওঁতে চাওকচোন, কাছ এটা কি ধুনীয়াকৈ পাৰলৈ উঠি আহিছে, সৰু পোৱালি এটা। মই সেইকাৰণে ভিডিঅ'টি কৰি ৰাখিলোঁ আৰু। এইখিনি ইয়াৰ পৰাই উঠি আহিছে একদম পাৰলৈ। এতিয়া আমি দীঘলী পুখুৰী পালোহি। আৰু এতিয়া আমি সকলোৱে দীঘলী পুখুৰীৰ পাৰে পাৰে গৈ আছোঁ। এতিয়া লাহেকৈ সোমাম আৰু। এতিয়া গেটৰ মুখলৈ গৈ আছোঁ। এতিয়া চাওঁচোন, এতিয়া মানুহ খালী আছে বা নাই। ভিতৰততো তামাম মানুহ, বহুত ভিৰ হৈ আছে। বাহিৰতো চাগে ভিৰেই হ'ব টিকেট কটাৰ জেগাত। আৰু এতিয়া এই মা আৰু ৰাচি আগে গৈ আছে, আৰু আমি এনাই আৰু মই পিছে পিছে। আমি মা আৰু মই বাৰু আগতেও আহিছোঁ এবাৰ দীঘলী পুখুৰীলৈ, বিশেষকৈ এনাইক আৰু ভণ্টিক দেখুৱাম বুলিহে ইয়ালৈ আহিলোঁ।
এয়া আমি এতিয়া দীঘলী পুখুৰীলৈ গৈ আছোঁ আৰু এয়া হৈছে দীঘলী পুখুৰীৰ বাহিৰৰ দৃশ্য। আৰু আপোনালোকে হয়তো দুদিনমানৰ আগত নিউজ এটা পাইছেই চাগে যে দীঘলী পুখুৰীৰ পাৰত মানে স্পাইৰেল পটেটো পোৱা যায়। তাকেহে মই ভাবিছোঁ কোনডোখৰতনো আছে, তাকে মই বিচাৰিছোঁ, চাইছোঁ কোনডোখৰত আছে স্পাইৰেল পটেটো। ভাবিছোঁ দীঘলী পুখুৰীৰ পৰা ওলোৱাৰ সময়ত এটা খাই চাম কেনেকুৱা লাগে। এইখনেই হৈছে চাগে স্পাইৰেল পটেটো দেই, নিউজত দি আছিলে, আপোনালোকে পাইছে চাগে, ফেচবুকতে হওক বা ইনষ্টাতে হওক, সকলোতে মানে এই নিউজটো পূৰা ভাইৰেল হৈ আছে। এয়া এতিয়া যাওঁতে খাই যাব লাগিব কিন্তু দেই। আৰু চাওকচোন ইমান মানুহ ভিৰ, বাপ্পা ইমানেই দীঘলীয়া লাইন পাতিছে, আমি কেতিয়া যে সোমাব পাৰিম তাৰ কোনো ঠিকনা নাই। এয়া দেখিছেনে ফাষ্টফুডবিলাকত মানুহ ইমানেই ভিৰ। বহুত দিনৰ মূৰত আহিছোঁ দেই দীঘলী পুখুৰীলৈ। আৰু এতিয়া এনেকৈ লাইন পাতিব লাগিব। বা চাওকচোন ইমান দীঘলীয়া শাৰী পাতিছে, কেতিয়া যে দীঘলী পুখুৰীত সোমাবলৈ পাম। এয়া দেখিছেনে ইমান মানুহ, এয়া মা, ৰাচি, এনাই মানে বাহিৰৰ পৰাই আৰু ভিতৰৰ দৃশ্য চাই আছে। আৰু মায়ে কৈছে ব'ল বোলে বাহিৰৰ পৰাই ভিতৰৰ দৃশ্য দেখা পালোঁৱেই আৰু এতিয়ানো কি সোমাব লাগে। মই কৈছোঁ বাহিৰৰ পৰা চোৱা আৰু ওচৰৰ পৰা চোৱা বহুত ডিফাৰেঞ্চ। এতিয়া সেয়াই লাইনত লাগি আছোঁ আৰু ইমানেই মানুহ ভিৰ, মানে কি ক'ম, টিকেট কেতিয়া পাম তাৰো কোনো ঠিকনা নাই। আৰু মই সেইকাৰণে আৰু লাইনটো প্ৰথমত ভালেই পতা হৈছিলে, কিন্তু পাছত পূৰা লাইনটো ভংগ হৈ গ'ল, পূৰা মানুহ মানে থুপ খাই গ'ল। আৰু এতিয়া মই কি কৰিলোঁ, মোৰ আগত থকা দাদাজনকে আৰু আমাৰ 4টা টিকেট কাটিবলৈ দিলোঁ, আৰু সেই দাদাজনে কাটি দিলে। আৰু ফাইনেলি এতিয়া ভিতৰলৈ সোমাব পাৰিলোঁ সেই দাদাজনৰ কাৰণে। আৰু এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। আপোনালোকে আমাৰ ভিডিঅ'টি পূৰা চাই থাকক শেষলৈকে। আমাৰ দিনটো কেনেধৰণে আজিৰ দিনটো কেনেধৰণে পাৰ কৰিছোঁ আপোনালোকে। যিহেতু এই মাহটো হৈছে জুলাই মাহ, আৰু এই জুলাই মাহতে স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ গৰম বন্ধ পোৱা যায়, স্কুল ছুটি থাকে। সেইকাৰণে আৰু মাক বাপেকে ল'ৰা ছোৱালীক এনেদৰে দীঘলী পুখুৰীলৈ ফুৰাবলৈকে লৈ আনে। সেইকাৰণে মানে বহুত বেছিয়ে ভিৰ হৈছে। আৰু এনেদৰে মানে মানুহবিলাকক লগ পাই ভালো লাগিছে। বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহিছে। আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ ভূপেন হাজৰিকাদেৱৰ মূৰ্তি ধুনীয়াকৈ বনাই থোৱা হৈছে, দেখিবলৈ খুব ভাল লাগিছে। চাওকচোন এয়া হৈছে ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি। এয়াই হৈছে দীঘলী পুখুৰী। চাওকচোন পুখুৰীটো দেখিবলৈ ইমানেই ধুনীয়া লাগিছে, ক'বলৈ ভাষা নাই। পানীখিনি ইমান ধুনীয়া সেউজীয়া, নিজান মানে দেখি মনটো বহুত ভাল লাগি গৈছে। আৰু এইফালে এনাই, মা, ৰাচি চাই আছে। আৰু এতিয়া আমি সকলোৱে পুখুৰীৰ পাৰে খোজকাঢ়ি আছোঁ। এয়া চাওকচোন পুখুৰীৰ পানীৰ মাজতে ইমান ধুনীয়া ফুল ফুলি আছে। পুখুৰীটো মানে আৰু বেছি ধুনীয়া শুৱনি হৈ পৰিছে। আৰু ইয়াত মানে মানুহ বহুত আহিছে, ক'ৰ পৰা আহিছে আৰু মানে এনেদৰে মানুহবিলাকক লগ পাই, মানুহবিলাকক দেখি ভাল লাগিছে। আৰু সকলোৱে মানে ফটো মৰাত অকণমান অসুবিধা পাইছে, যিহেতু মানুহ বহুত বেছি ন, অকল অহা যোৱাই কৰি থাকে। আৰু ইয়াত কোনোবাই ফটো এখন মাৰি থকা সময়ত যে ৰখি দিওঁ সেইটোও নাই, ফটো মাৰিছে আৰু মানে পাৰ হৈ দিয়ে। তো সেনেকৈ মানে ফটো একপিও ভালকৈ উঠা হ'লেও এখন দুখন উঠিলোঁ। আৰু এয়া চাওক আমি এতিয়া খুব মানে দীঘলী পুখুৰীৰ পাৰত পৰা এনজয় কৰি আছোঁ। আৰু ইমানেই ধুনীয়া লাগিছে মানে কি ক'ম। আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে সৰু নাও। আৰু এই নাওকেইখন দেখি মানে মোক ইমানেই উঠিবলৈ মন গৈছিলে, কি ক'ম আৰু, কিন্তু উঠিবলৈ নাপালোঁ। মাক কৈছিলোঁ এবাৰ উঠি চাওঁ বুলি, কিন্তু মাও ভয় কৰিলে উঠিবলৈ, যিহেতু মা আগতে উঠি পোৱা নাই। আৰু মিষ্টাৰো লগত নাই, মিষ্টাৰ থকা হ'লে মিষ্টাৰ লগত উঠিলোহেঁতেন। আৰু মাহঁত এতিয়া এনেদৰে দীঘলী পুখুৰীৰ পাৰত বহিছে, মানে বহি খুব মানে মজা লৈছে। আৰু ইভিনিং সময়ত বহিছে যে পূৰা মানে ভাল পাইছে। আৰু এতিয়া চাওকচোন ইমান ধুনীয়া লাগিছে। এতিয়া চাওঁতে সন্ধিয়াই হৈ পৰিছে। আৰু এতিয়া দীঘলী পুখুৰীত বেছি দেৰি নকৰোঁ, অকণমান দেৰি চাই মেলি যাওঁগৈ। কিন্তু নেক্সট বাৰ আহিলে এই সৰু নাওখনত উঠি চামেই আৰু মানে মোৰ পূৰা হেঁপাহ আছে এইখনত উঠিবলৈ। আৰু এতিয়া আমি লাহেকৈ দীঘলী পুখুৰীৰ পৰা ওলাই দিওঁ আৰু গৈ থাকোঁ।
পুখুৰীটোৰ পৰা মানে যাবলৈ মনেই যোৱা নাই, ইমানেই ধুনীয়া লাগিছে কি ক'ম আৰু। সেইকাৰণে মই বাৰে বাৰে ভিডিঅ'কে কৰি আছোঁ আৰু ইমানেই ধুনীয়া লাগিছে। আৰু তাতে ফুলখিনি আছে, ফুলখিনিৰ পৰা আৰু বেছি ধুনীয়া হৈ পৰিছে। আৰু এয়া চাওকচোন ইমানেই মানুহ। আৰু এতিয়া আমি অকণমান সিটো ছাইডলৈ গ'লোঁ, য'ত নেকি সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা সুবিধা আছে। আৰু ইয়াৰ মাজতে এনাই মা আৰু ৰাচি ফটো এখনমান উঠাই ল'লোঁ। আৰু এতিয়া আমি সেই খেলা জেগালৈ গৈ আছোঁ। চাওকচোন ইয়াতো মানে ইমানেই ভিৰ লাগিছে, মানে সকলো ল'ৰা ছোৱালীৰ মাক বাপেকে মানে খেলাবলৈ ইয়ালৈকে লৈ আহে, যিহেতু নেকি গুৱাহাটীত তেনেদৰে ঘৰত খেলিব পৰা সুবিধা নাথাকে ন। আৰু এতিয়া ৰাচিও ইয়াত উঠিছে, উঠি পেলাই সেইফালে চুঁচৰিবলৈ দিছে, মানে বহুতবাৰ কোৱাৰ পাছতহে উঠিছে। তাই যিহেতু কি ক'ম আৰু বহুত লাজ, মানে গালি পাৰি পাৰিহে আৰু উঠিছে আৰু তাই যেনে তেনে। তাৰপৰা এয়া তাই চুঁচৰিছে, হাঁহি হাঁহি লাজ কৰিছে। দেখিছেনে ইমান ল'ৰা ছোৱালী আছে। যিহেতু নেকি গুৱাহাটীত মানে নিজৰ ঘৰত খেলিবলৈ তেনেকুৱা সুবিধা নাথাকে ন, সেইকাৰণে আৰু মাক বাপেকে এনেকৈ উলিয়াই আনে আৰু য'ত সৰু ল'ৰা ছোৱালী খেলাৰ সুবিধা থাকে। সেইকাৰণে ইয়াত বহুত মানে সৰু ল'ৰা ছোৱালী আছে, এনেকৈ দেখি ভালেই লাগিছে। আৰু আমিও অকণমান এনেকৈ ইফালে সিফালে থিয় হ'লোঁ, ভাল লাগিলে, সকলোকে এনেদৰে দেখা পালোঁ। চাওকচোন কিমান মানুহ, ৱাও। ঝুলনাখনত কিন্তু ঝুলিবলৈ মন আছিলে, কিন্তু কি ক'ম খালী নাই। সেয়ে চাওকচোন, এনেও মই ঝুলনা বুলি ক'লে মানে পাগল, মানে ঝুলনাত ঝুলি বহুত ভাল পাওঁ। এয়া মা, ৰাচি, এনাই, মানে কি ক'ম আৰু এইবোৰ চাই আছে আৰু ইফালে সিফালে গৈ মেলি। এয়া হৈছে ৰাধা গোবিন্দ বৰুৱাৰ প্ৰতিমূৰ্তি। খুব ধুনীয়াকৈ বনাই থোৱা হৈছে। সঁচাকৈ আজিৰ দিনটো এনেদৰে পাৰ কৰি খুবেই ভাল লাগিলে। মাহঁতক চাওকচোন, ক'বই পৰা নাই আৰু এতিয়া আমি ঘৰলৈ ওলাই থাকোঁ, যিহেতু নেকি সন্ধিয়াও হৈ আহিলে। আৰু ভাইটিক ঘৰত অকলে এৰি থৈ আহিলোঁ, আৰু সি চাগে ঘৰত অকলে অকলে থাকি বৰে হৈ গৈছে। আৰু আমি যদি দীঘলী পুখুৰী ফুৰিবলৈ অহা কথা গম পালে মানে তামাম আমাৰ ওপৰত খং কৰিব, আৰু গমটো পাবই যদি ভিডিঅ'টি আপলোড কৰোঁ। আৰু এতিয়া ভাবিলোঁ ফাষ্ট ফুড এখনত কিবা এটা খাই লওঁ বুলি। কিবা এটা মানে কি, আপোনালোকে চাগে গম পাইছে দীঘলী পুখুৰীৰ পাৰত যে স্পাইৰেল পটেটো পোৱা যায়। তো মই ভাবিলোঁ স্পাইৰেল পটেটো খাইনো কেনেকুৱা লাগে, খাই চাওঁচোন বোলো। ফেচবুকতে হওক বা ইনষ্টাতে হওক খুব এই ভিডিঅ'টি পূৰা ভাইৰেল হৈ আছে, তাকেহে খাম বুলি ভাবিলোঁ। কিন্তু চাওকচোন আমাৰ কি ক'ম আৰু, ইমানেই মানে মানুহ ভিৰ, খাবলৈ নাপালোঁ। অলপ সময় ৰখাহেঁতেন খাব পালোঁ হয়, কিন্তু আমাৰ অলপ সময়ো ৰখাৰ সময় নাছিলে, যিহেতু সন্ধিয়া হৈ আহিছিলে। আৰু এতিয়া ভিডিঅ'টি বৰ এটা দীঘলীয়া কৰি নাথাকোঁ, আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকক পুনৰ মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মই নিকুমনি আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই, লাভ ইউ অল।